মই যোনটো এইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ সেয়া হৈছে মোৰ আপাৰ ছোৱালী, মানে মোৰ দেউতাৰ বৰ্তাকৰ জীয়েক হয়। সেইটো হিচাপত কইনা মোৰ বা হয়। যদিও মোৰ বা হয়, তাই কিন্তু মানে আমি বা আৰু ভণ্টি হিচাপে কেতিয়াও নাথাকোঁ। একদম সৰুৰ পৰা একদম আমি মানে লাইক এ বেষ্ট ফ্ৰেণ্ড আৰু তেনেকুৱা। তাই মানে আমাৰ তাত থাকি পঢ়িছিলে, সৰুতে ক্লাছ 4লৈকে পঢ়িছিলে, আৰু তাই যিটো কৰে সেইটোহে মই কৰোঁ। তাই যেনেকৈ খায়, যি পিন্ধে সেইটোৱে মই কৰোঁ। ইমানেই আমাৰ মানে দুইজনী এৰাব নোৱাৰা মানে। দুজনী লগতে থাকোঁ। আনকি মোৰ বিয়াৰ এমাহমানৰ আগলৈকে মই ইহঁতৰ তাতেই মই মানে প্ৰায় অহা যোৱা কৰি থাকোঁ। মানে তাইৰ ওচৰতে বেছিভাগ থাকোঁ। কিন্তু মাজতে মই তাইও পঢ়িবলৈ মৰাণ ঘৰলৈ গুচি আহিলে ক্লাছ 4ৰ পিছত, আৰু ময়ো দেউতাৰ লগত থাকিবলৈ, দেউতাৰ কৰ্মসূত্ৰে তাত থাকিবলৈ গুচি গ'লোঁ। তাৰপিছত তেনেকৈ অকণমান আমাৰ ডিষ্টেঞ্চটো আহি গৈছিলে, মানে লগ পোৱা নাছিলোঁ বহুত বছৰ। তাৰপিছত আকৌ লগ পালোঁ আপোনাৰ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়াৰ পিছত আকৌ লগ হ'লোঁ। মানে পঢ়াতে আমি ব্যস্ত আছিলোঁ, তাইও পঢ়াৰ ক্ষেত্ৰত ঘৰৰ পৰা বাহিৰত আছিলে, ঠিক তেনেকৈ ময়ো ঘৰৰ পৰা অকণমান দূৰত আছিলোঁ। সেইটো কাৰণে আমাৰ লগ হোৱা নাছিল। কিন্তু যেতিয়া আমি আকৌ পুনৰবাৰ লগ হ'লোঁ, মানে সেইটো আৰু একো বুজাব নোৱাৰা, এৰাব নোৱাৰা এটা সম্পৰ্ক। সেইটো কাৰণে মই অকণমান বিয়াৰ হেৰিবিলাকত মানে বিয়াত আৱেগিক হৈ গৈছিলোঁ। কাৰণ বিয়া হোৱাৰ পিছত সেইটো নাথাকে, মানে যোনটো সেই ফিলিংটো যে আমি আগত যেনেকৈ থাকিছিলোঁ, যেনেকৈ ফূৰ্তি কৰিছিলোঁ, যিমান যি হ'লেও মাজত কিবা এটা নহয় কিবা এটা আহি যায় আৰু। চ' ভিডিঅ'টি মই আগবঢ়ালোঁ, কৰিছিলোঁ আপোনালোকক বহুত। তাই মোৰ কাৰণে স্পেচিয়েল হয়। তাইৰ নাম মাইনা আৰু মোৰ নাম চনু। চনু আৰু মাইনা বুলি ক'লে মানে এটা আৰু আমাৰ পৰিয়ালৰ মাজত পপুলাৰ নাম, জানে। মাজতেতো আমাৰ পৰিয়ালৰ মানুহে এইটোও ধেমালি কৰিছিলে যে তহঁতি এটা ল'ৰালেই বিয়া হবি দুজনী, এনেকুৱা মানে আমাৰ মাজৰ সম্পৰ্ক। চ' আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াইছোঁ, আপোনালোকে চাই গৈ থাকিব। আৰু স্পেচিয়েলি মোৰ এইটো পৰিয়ালৰ মানুহৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ। আমাৰ বাৰ ল'ৰা ভাগিন ৰাজদীপ, আৰু এইফালে আমাৰ ব্ৰাইডক চাওঁ আকৌ কেনেকুৱা অনুভৱ ব্যস্ততাৰ মাজত বিয়া বুলি অনুভৱ কৰিব পৰা নাই ন? অনুভৱ কৰিব পৰা নাই। ডিউটি গৈছোঁ, আহিছোঁ, শুইছোঁ, খাইছোঁ, গৈছোঁ। ডিউটি ছুটি পোৱা নাই বেচেৰি। 4 তাৰিখৰ কাইলৈৰ পৰা ছুটি বুলি ছুটি মানে গ্ৰাণ্ট হোৱা নাই আৰু, এপ্লাই কৰি থৈছে বেচেৰি। কাইলৈৰ পৰা আমি কৈছোঁ নাযাবলৈ বুলি, ওপৰত এপ্লিকেশ্যন দিয়া হৈছে আৰু দেখিছেনে লাজ মিচিকিয়া হাঁহি কইনাৰ। কইনাৰ দুখ অনুভৱ হৈছেনে? নাই হোৱা, একো অনুভৱেই মোৰ হোৱা বহুত নাই। দুখ লাগিলে হয় যদি তুমি মাজুলীত একেবাৰে থাকিলাহেঁতেন, কিন্তু এতিয়াতো মৰাণ আহিবা, সেইটো কাৰণে মোৰ বৰ এটা দুখ লগা নাই বুজিছা। বাকী আগলৈ আমাৰ মানে দেখুৱাই থাকিম ন ভিডিঅ'বিলাক। হয়, তুমি ভিডিঅ' কৰি থাকিবা। আমাৰ এইকেইদিন আমাৰ ব্ৰাইডক আপোনালোকে দেখিব। এইফালে বিয়া ঘৰৰ পৰা আহি টাউনলৈ বুলি গৈছিলোঁ। তাতে ইমান ধুনীয়া এটা হাতী দেখিলোঁ। ধুনীয়া মানে কি, সাধাৰণতে আমি ইয়াত দেখিবলৈ নাপাওঁ। আমাৰ ইয়াতে দেখি সঁচাকৈ ভাল লাগিলে। এয়া আজি বিয়া ঘৰৰ জোৰোণৰ আগদিনা আমি আহিছোঁ খবৰ ল'বলৈ বুলি। এইফালে আমাৰ মাইনা দা একদম কথা ক'ব নোৱাৰা অৱস্থাত আছে। এইবিলাক মুখত থাকে আৰু তেওঁৰ প্ৰিয় বস্তু। আহিছোঁ, এতিয়া পৰিৱেশটো আপোনালোকক দেখুৱাম। এয়া আমাৰ আপা, এয়া সৰু আপা, আৰু এয়া হৈছে মাজু আপা, মানে আমাৰ আপা কেইবাজনীও। আৰু মোৰ আপা হৈছে কইনাৰ মাহী হ'ব। এয়া ৰ'ব হাতখন দেখি নাভাবিব যে কইনাৰ হাত। ময়ো চাঞ্চতে পাই অকুৱাই ল'লোঁ, বুজিছেনে? এয়া বিয়া ঘৰত যে মই মেহেন্দি লগাই আহিছিলোঁ, মেহেন্দিত বোলে মিঠাতেল লগালে কালাৰটো বেছি ডাঠ হয়, সেইটো মই আগৰ পৰাই জানি আহিছিলোঁ। চ' মাইনাই লগাই দিলে, মোৰ লগাবলৈ অসুবিধা হৈছিলে। এনেদৰে যেতিয়া আপোনালোকেও লগাব পাৰে, মানে মেহেন্দি কালাৰটো বেছি ডাঠ হৈ পৰে, পিছদিনালেহে সেই কালাৰটো মানে ডাঠ হোৱা দেখা পোৱা যায় আৰু এইয়া
এনেদৰে লগাই আছে বেচেৰা জোৰোণৰ দিনাখন যাবৰ কাৰণে আজি মানে জোৰোণৰ দিনা আৰু জোৰোণত যাবৰ কাৰণে বেচেৰা একদম পৰি পৰি গাড়ী ধুইছে আৰু এইফালে দেখিছেনে মেহেন্দি মোৰ কাৰা হ'ল ডিজাইনটো ইমান ভাল নহয় আঁকিব নাজানিলে তাই ওলাইছোঁ আৰু জোৰোণৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছোঁ টাউনলৈ বুলি প্ৰথম আহিছোঁ কিবা কাম এটা আছে সেই কামটো কৰাৰ পিছত যাম বিয়া ঘৰলৈ বুলি আপোনালোকক দেখুৱাম চাই থাকিব আৰু আচলতে কাৰণো বিয়া এইখন সম্পূৰ্ণকৈ মই কোৱা নাই ভিডিঅ'টি চাই থাকিব মই আপোনালোকক জনাম কাৰ বিয়া খুব আপোন স্পেচিয়েল মানুহৰ বিয়া চাই থাকিব আমি জোৰোণৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু যেহেতু পিছবেলাৰ সময় আৰু গৰম ছিজনটো লাহেকৈ আহি আছে নহয় জানো এইটো সময়ত ফুৰি আকৌ খুব ভাল লাগে সেইটো কাৰণে ওচৰতে মাইনাই ক'লে ইফালে ব'লা ফটো মাৰোগৈ কিন্তু জানেনে এই জেগাখিনি খুব ৰিস্কি হয় এনেকৈ ছাইডত মানে ৰাস্তাৰ কাষত ৰখি থাকিবলৈ খুব ভয় লগা এটা মানে কথা বুলিয়ে কৈছোঁ আৰু আপোনালোকে নৰখিব ময়ো ৰখিবলৈ ইচ্ছা নাছিলে মাইনাই জোৰ কৰাতহে মই ৰখিলোঁ আৰু এইফালে গাড়ীতে ৰাখিছে ফোন মাইনাই আৰু ময়ো মোৰ ভিডিঅ'ৰ কাৰণে মই ফোনটো এক্সট্ৰাকৈ কেমেৰাটো অন কৰি ৰাখি থলোঁ এইয়া একদম টাইমাৰ অন কৰি আমাৰ ঘকুইদা ফটো মৰা দেখিছেনে কেনেকৈ চাই আছে ইছ ৰাম আৰু মই একদম ইউটিউবত মানে ইউটিউবৰ কাৰণে ভাল ভিডিঅ' বনিবই লাগিব দুইটাই নিজৰ নিজৰ একদম ধান্দাত ব্যস্ত
হৈছে আমাৰ ভিনদেউ মানে দৰা আৰু এয়া আমাৰ কইনাৰ ৰিচিপশ্যনৰ দিনা মাজুলীত বিয়া হৈছে তাই আৰু দৰা হৈছে মানে ভিনদেউ ঘৰ হৈছে দেউৰী সম্প্ৰদায়ৰ মানুহ চ' দেউৰী সাজ পোছাক তাই পিন্ধিব লগা হৈছিল তাৰে মইতো যাব নোৱাৰিলোঁ ৰিচিপশ্যনত কিন্তু ফটো বিচাৰিলোঁ এয়া তাই ফটো দিছে দেউৰী সাজত সঁচাকৈ দেখিবলৈ ভাল লাগিছে আমাৰ কইনাজনীক আৰু এয়া কইনাৰ ঘৰৰ মানে বিয়াৰ দিনাৰ কিছু মানে দৃশ্য আৰু দেই এয়া বিয়াৰ আগদিনাৰ ফূৰ্তি কৰা মানুহবিলাকে ফূৰ্তি কৰিছিলে সকলোৱে সেইটো সময়ত মই যিহেতু থাকিব নোৱাৰিলোঁ হ'লেও মোলৈ ভিডিঅ' কিন্তু কৰি দিয়া মানুহৰ অভাৱ নাছিল মোলৈ ভিডিঅ' কৰি দি পঠাই আছিলে সেইটো কাৰণে মোৰ সুবিধা হ'ল আপোনালোকৰ মাজলৈ দেখুৱাবলৈ আৰু ইয়াতে মোৰ ঘৰৰ পৰিয়ালৰ লোকসকলৰ কাৰণে স্পেচিয়েলি এইটো ভিডিঅ' বনোৱা হৈছে যোনসকল মাইনাৰ বিয়ালৈ মাইনা বুলিয়ে কওঁ তাইক এনেকৈ অপৰাজিতা গগৈ নামটো তাইৰ মাইনাৰ বিয়ালৈ যোনে আহিব নোৱাৰিলে মোৰ পৰিয়ালৰ সকলো মানুহ মোৰ এই ভিডিঅ'টিৰ দ্বাৰাই উপভোগ কৰিব পাৰিব মাইনাৰ বিয়া আৰু ভিডিঅ'টি আপোনালোকে একদম শেষলৈকে চাই যাব মাজে মাজে কিছুমান ভিডিঅ' মই আপোনালোকৰ আগত মই যোনটো সময়ত মই থাকিব নোৱাৰিলোঁ সেইটো সময়ৰ ভিডিঅ' মই আপোনালোকৰ আগত দেখুৱাইছোঁ মানে মই ভিডিঅ' কৰিবলৈ মানে মোলৈ ভিডিঅ' পঠিয়াবলৈ মই কৈ থৈছিলোঁ আচলতে আৰু এইয়া দৰা অহাৰ মুহূৰ্ত এয়া হৈছে কইনাৰ মাক মোৰ আপা আৰু ইয়া দৰা আহিছে সেইটো সময়ত মই একদম থাকিব নোৱাৰিলোঁ একদম আৱেগিক সময় এইটো